মই ঝৰ্ণাই আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ আৰু আজি লৈ আহিছোঁ এটা টেষ্টি ৰেচিপি আৰু ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। তেনেহ'লে ব'লক দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। 3টা লৈ লৈছোঁ কাঁচকল আৰু এইখিনি ধুনীয়াকৈ প্ৰেছাৰ কুকাৰত সিজাই ল'ম। কুকাৰত 2টা চিটি মাৰি সিজাই ল'লোঁ আৰু এইখিনি ধুনীয়াকৈ কুকাৰৰ পৰা উলিয়াই ল'লোঁ আৰু ইয়াৰ পৰা বাকলিটো গুচাই ল'ম। বাকলিখিনি গুচাই ল'লোঁ, লৈ পেলাই এটা পিঁয়াজ লৈছোঁ আৰু 2টা জলকীয়া আৰু লৈছোঁ হালধি, নিমখ, জলকীয়া গুড়ি, গৰম মছলা আৰু জিৰা গুড়ি আৰু অলপ বুট সিজাই লৈছোঁ। বুটখিনি অপশ্যনেল হয়, আপোনালোকে দিব বিচাৰিলে দিব পাৰে আৰু নিদিলেও কোনো কথা নাই। হাতেৰে ধুনীয়াকৈ সানি ল'ম। সানি লোৱাৰ পিছত তাত দি দিম পিঁয়াজ আৰু কাটি থোৱা জলকীয়া আৰু লগতে দি দিম মছলাখিনি, গোটেইখিনি মছলা তাত দি দিম। দি লৈ পেলাই ধুনীয়াকৈ সানি ল'ম আৰু সানি হোৱাৰ পিছত দি দিম বেচন 2 চামুচ। বেচন 2 চামুচ দিয়াৰ পিছতো বেচনখিনি ধুনীয়াকৈ সানি ল'ম আৰু হোৱাৰ পিছত ধুনীয়াকৈ হাতত এনেকৈ লৈ লৈ লাডু কৰিম আৰু মোৰ লাডুকেইটা অকণমান ডাঙৰ হৈছে, আপোনালোকে বিচাৰিলে এইকেইটা সৰু কৰিব পাৰে। আৰু এয়া হৈ গ'ল আৰু এইখিনি ফ্ৰাই কৰি ল'ম। তেল গৰম হৈ গৈছে, গতিকে এইখিনি ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ আৰু সেইখিনি ফ্ৰাই কৰি হোৱাৰ পিছত সেইখিনি তেলতে দি দিছোঁ গোটা জিৰা 2টামান আৰু লৈছোঁ আদা নহৰু দি দিছোঁ আৰু পিঁয়াজ দিছোঁ। পিঁয়াজখিনি ভাজা হোৱাৰ পিছত দিছোঁ হালধি আৰু অকণমান সোৱাদ অনুসাৰে নিমখ। তাৰপিছত দি লৈছোঁ এটা বিলাহী সৰু সৰুকৈ কাটি লৈছোঁ আৰু বিলাহীখিনি হৈ যোৱাৰ পিছত দি দিছোঁ মই ভাজি থাকোঁতেই চয়া চচটো দিব লাগিছিল, কিন্তু মই পাহৰি গ'লোঁ চয়া চচ আৰু টমেট' কেটচআপ, কিন্তু মই গৰম পানী দিয়াৰ পিছত মই দিলোঁ, কিন্তু আপোনালোকে ভাজি থাকোঁতেই দিব। আৰু যিখিনি বৰ আমি ভাজি লৈছিলোঁ কাঁচকলৰ সেইখিনি তাত দি লৈছোঁ আৰু এতিয়া এটা উতল অহাৰ পিছত ৰেডি হৈ যাব। আৰু এয়া চাওক মই ছাৰ্ভ কৰি দেখাইছোঁ, কি ধুনীয়া এটা ৰেচিপি, বহুত বেছি সোৱাদ লগা হৈছিল খাবলৈ। এটা ধুনীয়া টেষ্টি ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ, আপোনালোকেও ভাল পালে নিশ্চয়। আশা কৰোঁ আপোনালোকে বনাই খাব, যিসকলে বনাই খোৱা নাই ভাল পাব। আৰু আজি ভিডিঅ'টো ইমানেই আছিল আৰু আহি আছোঁ অতি সোনকালে এটা নতুন ভিডিঅ'ৰ সৈতে। তেনেহ'লে আজিলৈ বিদায় লৈছোঁ।